সাবস্ক্রাইব কৰক মোৰ চেনেল ষ্টুডেণ্ট হেল্প চেণ্টাৰ আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক পাই থাকিবলৈ। আজিৰ ভিডিঅ'ত আমি অংক কৰিবলৈ চেষ্টা কৰিম দশমমান শ্ৰেণী অনুশীলনী 1.1ৰ 3 নম্বৰ অংকটো। মই যদি কিতাপখনত আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটেই 32জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল। দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি? এই ক্ষেত্ৰত আমি প্ৰথমতে লিখি ল'ম সমাধান। লিখি ল'লোঁ আৰু আমি যিকেইটা সংখ্যা দিয়া আছে সেইকেইটা আমি লিখি ল'ব লাগিব। এটা দিয়া আছে কি চাবা 61 সৈন্য সদস্যৰ এটা সৈন্যবাহিনী গোট। তেতিয়াহ'লে সৈন্যবাহিনীৰ সদস্য কিমান? একেদৰে দিয়া আছে কি সেনা দলৰ সদস্য সংখ্যা। সৈন্য দল সেনা দল দুটা আছে, তোমালোকে যদি ভালকৈ মন কৰা। সেনা দলৰ সদস্য সংখ্যা কিমান? 32। এতিয়া কথা হ'ল আমি যিহেতু কিতাপখন চোৱাত নালাগে উলিয়াব দিছে কি উচ্চতম সংখ্যা কি হ'ব কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা। এনেকুৱা দুটা নাম্বাৰ দিয়া আছে, তাৰে যদি উচ্চতমটো বাচিবলৈ দিয়ে সদায়, বাকী কি দিছে সেইটো দৰকাৰ নাই। উচ্চতম যদি বাচিব দিয়ে সেইটো গ সা উ হ'ব, গৰিষ্ঠ সাধাৰণ উৎপাদক। আৰু নিম্নতম যদি বাচিব দিয়ে তেতিয়া সেইটো কি হ'ব? লঘিষ্ঠ সাধাৰণ গুণিতক। তেতিয়া আমি এটাৰ ভিতৰত কি উলিয়াব লাগিব? গ সা উ উলিয়াব লাগিব, হয়নে? গ সা উ উলিয়াম কাৰ সহায়ত? ইউক্লিডৰ কলন বিধিৰ সহায়ত। ইউক্লিডৰ তোমালোকে জানা ইউক্লিডৰ কলন বিধিটো এইটো, আৰু আমি তোমালোকে তাকো জানা। মই আগৰ ভিডিঅ'কেইটা যদি চাইছা তেতিয়াহ'লে কি জানো, আমি এটোক আমি ডাঙৰ সংখ্যাটো বুলি ধৰোঁ, বিটোক আমি সৰু সংখ্যাটো বুলি ধৰোঁ। এটাকে আমি কি লিখিম? 616 ইকুৱেল টু বি ঠাইত 32 ইনটু আছে, ইনটু এইটো ইনটু। এতিয়া এইটোক ইনটু কৰিলে মই আগতে কৰি থৈছোঁ অংকটো, মই অলৰেডি জানো। 32 ইনটু 19 কৰিলে হ'ব। 19 কৰিলে এইটো কি হ'ব তোমালোকে কৈ চাবা। 19 প্লাছ 8 হ'ব, হয়নে? এতিয়া বাকী ৰৈ গ'ল এইটো। যদি মই আগৰকেইটাৰ ভিতৰত কৈছোঁ, আগৰকেইটাৰ ভিতৰত যদি চাইছা গ সা উলিওৱা নিয়মটো চাইছা যদি গম পাবা যে যেতিয়ালৈকে R2 শূন্য নোলায়, R2 যেতিয়ালৈকে শূন্য নোলায় তেতিয়ালৈকে আমি ইউক্লিডৰ কলন বিধিৰ সেই প্ৰক্ৰিয়াটো দোহৰাই থাকিব লাগিব। আৰু এবাৰ কৰাৰ পিছত নেক্সট বাৰৰ নিয়মটো কি হয়? যিটো বি থাকে নেক্সট বাৰত সেইটো এ জেগালৈ আহিব, যিটো আৰ থাকে সেইটো বি জেগালৈ আহিব। পুনৰ আকৌ বুলি লিখিম আমি, পুনৰ বাদ দিয়া আকৌ কলন বিধি ব্যৱহাৰ কৰি কথাখিনি নিজৰ মতে লিখিলে হ'ল দেই, গণিতত একো নাই, কথাখিনি লিখিলে হ'ল। এতিয়া কি কৰিম? আমি কৈছোঁ যে যিটো বি সেইটো ইয়ালৈ আহিব, যিটো আৰ সেইটো বি লৈ আহিব। চ' একেটাই প্ৰচেছটো একেটাই। আমি এইটো আকৌ এইটোক যেনেকৈ আমি 32টোৱে 16ক পূৰণ কৰিলোঁ, এইকেইটা মই কৰি দেখা নাই। আগৰটোৰ ভিতৰত মই যিহেতু কৰি থৈছোঁ সেইকাৰণে তোমালোকক কৰি দেখুওৱা নাই, তোমালোকে কৰি চাবা। একেদৰে 8টোৱে আমি 4টো 32ক পূৰণ কৰিব লাগিব। 8 কিমান? 8 3 গুণ 24, 8 4 গুণ 32, 4 ভাগল প্লাছ 0 বাকী থাকিব, হয়নে? এইকেইটা মই কৰি দিয়া নাই। আগৰকেইটাৰ ভিতৰত তোমালোকে জানাই নিশ্চয়, সেইকেইটা কৰিছা যদি চাইছা বুজি পাইছা, যদি নাই চোৱা বুজি নাপাইছা তেতিয়াহ'লে মোক কমেণ্ট কৰিবা। কমেণ্টত মই কৰিলে নিশ্চয় কৰি দিবলৈ চেষ্টা কৰিম, আকৌ বুজাই দিম, বা মই তোমালোকক লিংকটো দি দিম যিসকলে, নহ'লে মোৰ প্লে' লিষ্টত চাবা, গম পাবা। চ' এতিয়া গ সা উ উলিওৱাসকলে আগৰখিনিয়ে ক'ব পাৰিব যে ইয়াত গ সা গুটো কি হ'ব, তলত কমেণ্ট কৰাব যদি জানা। যদি আগৰকেইটাৰ ভিতৰত চাইছা গ সা গু ওলোৱা, তেনেহ'লে গ সা উটো কি হ'ব ইয়াত? এই লাইনটোৰ পৰা আমি গ সা উটো গম পাওঁ, নহয়নে? এই লাইনটোৰ পৰা গ সা উটো গম পাওঁ, তেনেহ'লে তোমালোকে কমেণ্ট কৰা গ সা উটো কি হ'ব। মইতো কৰি দিয়া আগতে তেনেকৈ কি হ'ব? এটাকে ইয়াত গ সা উ হ'ব কিমান? 8 তেতিয়াহ'লে আমি গ সা উটো কি হ'ব বুলি কৈছিলোঁ কিতাপখনত যদি চোৱা
স্তম্ভৰ উচ্চতম সংখ্যাৰ হ'ব উচ্চতম সংখ্যাটো আমি সেইটো লিখি দিলে হ'ল এতেকে স্তম্ভৰ উচ্চতম সংখ্যা খোজ কাঢ়িবলগীয়া বুলি লিখি দিলে হ'ল খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা যিটো গ খা উ আছিল সেইটো কি হ'ব উচ্চতম সংখ্যা মানে 8টা হ'ব হয়নে আশা কৰোঁ ভিডিঅ'টো বুজি পাইছা মই এবাৰ পাছ কৰি দিম পাছ কৰি লৈ পেলাই লিখিবলৈ সুবিধা দিম তোমালোকে লিখি ল'ব পাৰিবা যদি বুজি নাই পোৱা কমেণ্ট বক্সত ক'বা মই কৰি দিম পুনৰবাৰ তেতিয়ালৈকে চাই থাকা ভাল ৰিজাল্ট কৰিবলৈ পঢ়ি থাকা ধন্যবাদ